নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিম আৰণি। তো আজি মোৰ টাইমিং টেষ্টৰ 3 নম্বৰ বা দিন হয়, যিটোৱে নহয়। আজি ফিল্ডত লং ৰানিং মাৰা ইচ্ছা আছে। সিদিনাতো ৰ'দত লং ৰানিং মাৰিছিলোঁ, 7 কিলোমিটাৰ দৌৰিব পাৰিছোঁ। দেখোঁ আজি ফিল্ডত লং ৰানিং মাৰিম, হাইয়েষ্ট কিমান পাক মাৰিব পাৰোঁ, ঠিক আছে। তো এতিয়া ফিল্ডত গৈ আছোঁ আমি, দেখি আছে আমাৰ সেই ব্ৰিজখন আমি পালোঁৱে। এতিয়া ফিল্ডত গৈ ৱাৰ্ম আপ কৰি তাৰপিছত আপোনালোকক জনাই আছোঁ, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, এতিয়া মোৰ ৱাৰ্ম আপ হৈ গ'ল আৰু এতিয়া প্ৰায় 7:30 বাজি আছে, 7:25 বাজে। তো আৰু ৰৌটো বহুত উঠিছে, দেখি আছে আপোনালোকে। সিমান এটা ইয়াত বুজা নাযাব, কিন্তু তাপ বহুত আছে আৰু বতাহো বহুত আছে, আপোনালোকে হয়তো চাউণ্ড পাব। কিন্তু যিটোৱে নহওক, যিটো টাৰ্গেট লৈছোঁ সেইটো এচিভ কৰাৰ চেষ্টা কৰিম। লং ৰানিঙৰ এটা টাৰ্গেট লৈছোঁ, ইমান পাক দিম। যিটোৱে নহওক, যিমান পাকে দিম সেইটোতো আপোনালোকক জনামে। তো সেয়াই আৰু ৱাৰ্ম আপ কৰা হৈ গৈছে, এতিয়া ৰানিং কৰিম। ৰানিং কমপ্লিট কৰাৰ পিছত আপোনালোকক জনাই আছোঁ যে টাৰ্গেট কিমান লৈছিলোঁ আৰু কিমান পাক দিলোঁ আৰু সেইটো কিমান টাইমত দিলোঁ, ঠিক আছে। দেখি থাকক, ভিডিঅ'টোক দেখি থাকক। তো বন্ধু বান্ধৱীসকল, মাত্ৰ জাষ্ট ৰানিং কমপ্লিট কৰিলোঁ। অৱস্থা বহুত বেয়া, কৈ লাভ নাই। যিটো টাৰ্গেট লৈছোঁ সেইটো আধা কৰিব পৰা নাই। যিয়ে নহওক, এতিয়া বাজি আছে 8:04 বাজে, ঠিক আছে। তো ভাবিছিলোঁ যে 21 পাক দিম, মানে 20 পাকৰ বেছি দিম, 20 পাক দিম মিনিমাম, সেইটো ভাবিছিলোঁ। কিন্তু দিব নোৱাৰিলোঁ। তাৰপিছত ভাবিলোঁ যে 15 পাক দিম, কিন্তু টাইমিংটো মেইনটেইন কৰিবলৈ বিচাৰিছিলোঁ। 15 পাকত ভাবিছিলোঁ যে যাতে 28ৰ মাজত হয় কমচে কম, কিন্তু সেইটো নোৱাৰিলোঁ। 15 পাকৰ টাইমিংটো আপোনালোকক ইয়াত দি দিম, আপোনালোকে দেখি ল'ব। জানো মোৰ নিচিনা মই কোনো ৰানাৰ নহয়, মই ভিডিঅ' বনোৱাৰো কোনো দৰকাৰ নাই, কিন্তু তথাপিও বনাই আছোঁ, আপোনালোকে জানে কিয়। মেমৰিজ হিচাপে ৰাখিবলৈ, আৰু যিসকলে মোৰ নিচিনা দুৰ্বল হয় তেওঁলোকক মটিভেট কৰাৰ বাবে, ঠিক আছে। তো যিয়েই নহওক, আজি ৰানটো বেয়া হৈছে না, সেইবাবে এটা কথা আগতীয়াকৈ কৈ ৰাখোঁ। আগন্তুক যিটো অসম পুলিচৰ ভেকেঞ্চি আহি আছে, মানে ABUB হওক, ফৰেষ্ট হওক, যিয়ে নহওক, ৰানিং যিটোত আছে মানে, সেইটোত মানে আমাৰ ফিল্ডৰ ভিতৰত টপ 5ৰ ভিতৰত মোৰ নাম দেখিব পাব, ঠিক আছে। ইচ্ছাটো বেলেগ আছে, কিন্তু এইটো আপোনালোকক কৈ ৰাখিলোঁ, মিনিমাম টপ 5ৰ ভিতৰত দেখিব পাব, ঠিক আছে। তো যিয়ে নহওক, আজিৰ কাৰণে ইমানতে সামৰিছোঁ। দেখা হ'ব নেক্সট এটা ভিডিঅ'লৈ, তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।